ভিডিঅ'টো এজন মানুহৰ জীৱনত হৈ যোৱা জীৱনৰ কাহিনীক উল্লেখ কৰি বনোৱা হৈছে। তেওঁৰ জীৱন কাহিনী আচৰিত ধৰণৰ আৰু ভয় লগা। তেওঁ শয়তানৰ ৰাজ্যত দায়িত্বভাৰ লৈ শয়তানৰ হৈ কাম কৰিছিল। পিছত তেওঁ শয়তানৰ ৰাজ্য এৰি প্ৰভু যীশুক নিজৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰে। তেওঁ শয়তানৰ ৰাজ্যত থকা সময়ত শয়তানৰ হৈ কেনেকৈ কাম কৰিছিল আৰু ঈশ্বৰৰ সন্তানসকলৰ বিৰুদ্ধে শয়তানৰ কি কি পৰিকল্পনা আছে, এই সকলোবোৰ তেওঁৰ এই ভিডিঅ'টোৰ জৰিয়তে আমাক জানিবলৈ দিয়ে। শয়তান হ'ল ঈশ্বৰৰ সন্তানসকলৰ প্ৰধান শত্ৰু। এই কথা বাইবেল পঢ়া সকলো লোকে জানে। কিন্তু শয়তানে ভিডিঅ'টোত উল্লেখিত কামবোৰ কৰি কেনেকৈ সফলতা পাই আছে, এই সকলোবোৰ জানিলে নিশ্চয় আপুনি ভয়ত উচ্চাত মাৰিব। শয়তানে এনেয়ে দিয়া কোনো বস্তু কাৰো ওচৰত নাই। অৰ্থাৎ শয়তানে যদি আপোনাক কিবা দিয়ে তেনেহ'লে ইয়াৰ বিনিময় তেওঁ লয়। শয়তানে কাকো এনেয়ে এৰি নিদিয়ে। ইয়াত সাক্ষী দিয়া মানুহজন নাগালেণ্ডৰ অবকা জিলাৰ অলদচিৰি নামৰ গাঁওখনৰ। তেওঁৰ নাম পাইথান লথা। শয়তানৰ লগত থাকোঁতে তেওঁক মানুহৰূপী শয়তানো ভূত বুলি ক'ব পাৰি। কিয়নো সিহঁত মাটি পানী বতাহ বৰষুণ সকলোতে দেৱ দেৱীৰ দৰে ঘূৰি ফুৰিছিল। এই সকলোবোৰ জানিবলৈ আপুনি এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু আপোনাৰ বন্ধুসকলকো চাবলৈ দিব, যাতে তেওঁলোকেও শয়তানৰ কাৰ্যকলাপ আৰু পৰিকল্পনাবোৰ জানি সাৱধানতা অৱলম্বন কৰিব পাৰে। আহক আমি এই টেষ্টিমনিটো শুনো। মই কেনেকৈ শয়তানৰ কেপ্টেইন হ'লোঁ। মোৰ পিতৃ মাতৃ খ্ৰীষ্ট বিশ্বাসী আছিল যদিও তেওঁবিলাকে যীশুখ্ৰীষ্টত নতুন জন্ম হোৱা বিষয়ে একো নেজানিছিল। ক'বলৈ গ'লে তেওঁলোকে মদ ভাং খায়ে যীশুখ্ৰীষ্টক গ্ৰহণ কৰিছিল। খ্ৰীষ্টিয়ান পিতৃ মাতৃ হৈ সন্তানক কেনেকৈ লালন পালন কৰিব লাগে ইয়াক তেওঁবিলাকে জনা নাছিল, যাৰ ফলত মই তেওঁবিলাকৰ মৰম আৰু খ্ৰীষ্টৰ প্ৰেমৰ বিষয়ে একো জনা নাছিলোঁ। 1957 চনৰ জুন মাহৰ ভিতৰত জ্বৰ হৈ এদিন মই শয্যাত পৰি আছিলোঁ। সেই সময়ত শয়তানে মোলৈ এটা ভয়ংকৰ কুৎচিত ধৰণৰ গাত ঘাঁ হৈ উঠা চিনেমাৰ পৰ্দাত দেখুওৱাৰ দৰে মোক দেখুৱাই আৰু তেতিয়া মোৰ প্ৰাণ ভয়ত মোৰ শৰীৰৰ পৰা ওলাই যায় আৰু সেই সময়তে শয়তানে মোৰ প্ৰাণ বন্দী কৰি লয়। এইদৰে সিহঁতে মোৰ প্ৰাণ বন্দী কৰি লোৱা সময়ৰ পৰাই মই সিহঁতৰ দাস হৈ থাকোঁ। যেতিয়া মই ডাঙৰ হওঁ আৰু শয়তানৰ কামবোৰ জনা হ'লোঁ, তেতিয়া সিহঁতে মোক শয়তানৰ কেপ্টেইন পাতি দিয়ে। যেতিয়া শয়তানসকলে মোৰ মূৰত কেপ্টেইনৰ টুপি পিন্ধাই, তেতিয়া মই এই জগতৰ ভিতৰত সকলোতকৈ জ্ঞানী যেন পালোঁ। সেই সময়ত মোৰ লগত 1 লাখ শয়তানৰ চিপাহী দিয়ে আৰু মই তেওঁবিলাকক গোটেই পৃথিৱীত ঘূৰাই লৈ কাম কৰোৱাইছিলোঁ। এই শয়তানসকলৰ যোগেদি মই খ্ৰীষ্টিয়ানসকলক ৰুগীয়া কৰোঁ আৰু বিপদত পেলাওঁ। পৃথিৱীৰ আন আন দেশলৈ যেনে আমেৰিকা, আফ্ৰিকা, চীন আৰু ইজৰাইল দেশলৈকো আমি গৈছিলোঁ। যেতিয়া আমি কোনো এখন দেশলৈ যাওঁ, ব'লা বুলি কৈ লগে লগে আমি সেই দেশ পাওঁগৈ। ইয়াৰ উপৰিও মোৰ তেজত আৰু কাণত টেলিফোন সংযোগ কৰি দিয়াৰ দৰে আছিল। সেয়ে ইয়াৰ দ্বাৰাই মই যিকোনো দেশত ইচ্ছা কৰিলে কথা পাতিব পাৰিছিলোঁ। যেতিয়া মই কোনো এজনক ৰিং কৰি দিওঁ, সেই সময়ত মোৰ গাৰ ভিতৰত ডাঙৰ শব্দ এটা ভাহি উঠে। এইদৰে কোনো এজনে মোৰ ওচৰত ৰিং কৰিলে মোৰ গাত এনে এটা শব্দ ভাহি উঠে, তেতিয়া মই ওচৰত থকা লোকসকলে শুনে বুলি ভয় খাইছিলোঁ। যেতিয়া মই কোনো এখন দেশলৈ যাবলৈ ইচ্ছা কৰোঁ, মই মোৰ শৰীৰৰ এটা অংশত টিপি দিলে লগে লগে সেই ঠাইত উপস্থিত হৈছিলোঁগৈ। খ্ৰীষ্ট বিশ্বাসীসকলৰ লগত যুদ্ধ কৰিবলৈ পঠোৱা। প্ৰথমতে মোক নাগালেণ্ডৰ অবকা জিলাৰ ভাংক'চুং লথা বাপ্টিষ্ট মিছন চেণ্টাৰত পঠাই দিয়ে। সেই সময়ত ৰেভাৰেণ্ড ডক্টৰ এলিছ মৰিছ ইউথ ডিৰেক্টৰ হিচাপে আছিল। তেওঁ পবিত্ৰ আত্মাৰ সহায়ত ভাল কাম কৰি আছিল। আমাৰ উদ্দেশ্য আছিল তেওঁক মিছলীয়া কৰা আৰু বিশ্বাসৰ পৰা পেলাই দিয়া। পবিত্ৰ আত্মাৰ দ্বাৰা পৰিচালিত হোৱা খ্ৰীষ্টৰ সন্তানসকলক আমি সদায় বিশ্বাসৰ পৰা পেলাই দিব বিচাৰিছিলোঁ। যেতিয়া আমি চুং লথা মিছন চেণ্টাৰত গৈছিলোঁ, সেই সময়ত বিশ্বাসীসকলৰ প্ৰাৰ্থনা আৰু চকুৰ পানী আমি বহুত বাধা পাইছিলোঁ, কাৰণ শয়তানৰ বাবে বিশ্বাসীসকলৰ চকু পানী এটম বোমৰ দৰে কাম কৰিছিল। প্ৰথমতে ৰেভাৰেণ্ড ডক্টৰ এলিছ মৰিছক আগুৰি ধৰি ল'বলৈ তেওঁৰ চৌহদত প্ৰৱেশ কৰোঁ, কিয়নো মই ভাবিছিলোঁ সেই মানুহজনক মিছা মাতি বিশ্বাসৰ পৰা পেলাই দিলে লথা খ্ৰীষ্টিয়ানসকলৰ বিশ্বাসত বাধা হ'ব আৰু বিশ্বাসৰ পৰা পৰি যাব। কিন্তু মই এনে হোৱাটো বিচৰা নাছিলোঁ। মই মোৰ চিপাহীহঁতক তেওঁৰ অন্তৰত প্ৰৱেশ কৰিবলৈ দিয়া নাছিলোঁ আৰু আমি একো নকৰাকৈ সেই মিছনৰ পৰা ঘূৰি আহিছিলোঁ। কিন্তু শয়তান চিপাহীবিলাকে মোৰ এনে কাৰ্যক ভাল পোৱা নাছিল। আমাৰ গ্ৰুপটোৱে দ্বিতীয়বাৰৰ বাবে ৰেভাৰেণ্ড ডক্টৰ এলিছ মৰিছক মাৰি পেলাবলৈ চেষ্টা কৰিছিল। 1972 চনত যেতিয়া তেওঁ ডিমাপুৰৰ পৰা অসমৰ গোলাঘাটৰ ফালে জীপ গাড়ীত আহি আছিল, সেই সময়ত আমাৰ গ্ৰুপটোৱে তেওঁৰ গাড়ীখন এক্সিডেণ্ট কৰোৱায়।
তেওঁ এক্সিডেণ্টত দুখ পায়, কিন্তু ঈশ্বৰে তেওঁক সুস্থ কৰে আৰু তেওঁ এতিয়ালৈকে প্ৰভুৰ কাম কৰি আছে। তেওঁক এক্সিডেণ্ট কৰাৰ সময়ত মই ঘৰতে আছিলোঁ। ইয়াৰ পিছত এদিন আমাৰ গ্ৰুপটোৱে এজন খ্ৰীষ্টান মিছনেৰীক বাটত গৈ থকা দেখিবলৈ পায়। তেওঁক দেখা পোৱাৰ লগে লগে আমি ভাবিছিলোঁ যে আমাৰ শত্ৰু আহি আছে। তেতিয়া আমি বাটত লুকুৱাই থাকোঁ আৰু তেওঁক বন্দুকেৰে গুলিয়াওঁ। কিন্তু তেওঁ এজন পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱা ধাৰ্মিক মিছনাৰী আছিল। বন্দুক মৰাৰ লগে লগে এজন স্বৰ্গদূত আহি সোঁহাতত ধৰি তেওঁক লৈ যায়, যাৰ ফলত আমি তেওঁক একো কৰিব নোৱাৰিলোঁ, কাৰণ ঈশ্বৰৰ শক্তিৰ ওচৰত শয়তানৰ শক্তি একো কৰিব নোৱাৰে। অন্য এদিনাখন আমি ভাৰতৰ আন এজন খ্ৰীষ্ট বিশ্বাসীক পেলাব বিচাৰোঁ। তেওঁ ঈশ্বৰৰ পবিত্ৰ আত্মাৰ দ্বাৰা পৰিপূৰ্ণ হোৱা এজন যুৱক আছিল। তেওঁ যলৈকে যায় তাতেই যি কাম কৰিবলৈ লয় তাক সম্পূৰ্ণ কৰি উঠে আৰু মানুহবিলাকে তেওঁক এৰি দিব নিবিচাৰে। এইদৰে তেওঁ ঈশ্বৰৰ শক্তিৰ বহুতে কাম কৰিছিল। প্ৰথমে আমাৰ গ্ৰুপটোৱে তেওঁক দেখাৰ লগে লগে পেলাই দিবলৈ যত্ন কৰোঁ, কিন্তু অশেষ চেষ্টা কৰিও আমি তেওঁক বহু দিনলৈকে একো কৰিব পৰা নাছিলোঁ। পিছত আমাৰ গ্ৰুপটোৱে তেওঁক পেলাবলৈ আন এটা উপায় বিচাৰে। আমি তেওঁলৈ অহংকাৰী আত্মা পঠাই দিওঁ, যেন তেওঁ ঈশ্বৰৰ প্ৰশংসা নকৰি নিজক আনতকৈ ভাল জনা লোক বুলি ভাবে আৰু আনক একো নেজানে বুলি ভাবি অহংকাৰ কৰে। আমি যেনেকৈ পৰিকল্পনা কৰিছিলোঁ তেনেকৈ তেওঁৰ অন্তৰত অহংকাৰৰ আত্মা সোমাই গৈছিল আৰু সেই অহংকাৰী আত্মাই তেওঁক সাৱটি লয়। তেতিয়াৰ পৰাই তেওঁ নিজক আন মানুহতকৈ পৃথক বুলি ভাবিবলৈ লয় আৰু তেওঁৰ এনে কৰ্মত ঈশ্বৰৰ আত্মাৰ দুখ পাই ওলাই যায়। এইদৰে আমি তেওঁক হৰুৱাও তেওঁক বিশ্বাসত পেলাই দিছিলোঁ। মোৰ গাঁৱৰ ওচৰত এজন খ্ৰীষ্টীয় বিশ্বাসী লোক আছিল। তেওঁৰ লগত শয়তান খেদিব পৰা শক্তিৰ আত্মা আছিল। সেই মানুহজনৰ বহু বছৰলৈ সন্তান নাছিল। যেতিয়া আমাৰ গ্ৰুপে তেওঁক দেখা পায় তেতিয়া আমি তেওঁৰ পৰা ঈশ্বৰৰ শক্তি নাইকিয়া কৰিবলৈ চেষ্টা কৰোঁ। আমি তেওঁক সন্তান নোহোৱাৰ বাবে ঘৈণীয়েকক বিবাহ বিচ্ছেদ কৰি অন্য ছোৱালী বিয়া কৰিবলৈ উৎসাহিত কৰোঁ। আমাৰ চিপাহীবিলাকে মোৰ ওচৰলৈ আহি ক'লে আমি তেওঁৰ ওচৰলৈ যাওঁ, কিয়নো তেওঁ আমালৈ ৰৈ আছে। সেই মানুহজন মোৰ সম্বন্ধীয় হোৱা বাবে মই নেযাওঁ বুলি ক'লোঁ। মোৰ চিপাহীসকলে তেওঁৰ ওচৰলৈ যায়। মই দূৰৰ পৰা তেওঁলৈ চাই থাকোঁতে তেওঁৰ অন্তৰখন দুৱাৰ খিৰিকী খোলা যেন দেখিবলৈ পাওঁ। মোৰ চিপাহীবোৰে তেওঁৰ অন্তৰত সোমাই পৰিল। তেতিয়া মই থৰ লাগি চাই আছিলোঁ আৰু ভাবিছিলোঁ সেই মানুহজনে প্ৰভুৰ কামত অশেষ দুখ কষ্ট সহিব লগা হৈছে আৰু বহুতো ভূত প্ৰেতৰ আত্মাও খেদি দিলে। পৰভাষাত প্ৰাৰ্থনা কৰি মহৎ মহৎ কামো কৰিলে, কিন্তু আজি তেওঁৰ বিশ্বাস অথলে গ'ল। ইয়াৰ পিছত তেওঁ নিজৰ ঘৈণীয়েকক বিবাহ বিচ্ছেদ কৰি অন্য এজনী বিয়া কৰে আৰু ঈশ্বৰৰ আত্মাৰ বৰদান হেৰুৱাই লয়। আন এদিনাখন আমাৰ শয়তান চিপাহী দলটোৱে এটা নতুন সিদ্ধান্ত গ্ৰহণ কৰে। গোটেই পৃথিৱীত থকা পবিত্ৰ আত্মাৰ দ্বাৰা পৰিপূৰ্ণ হোৱা খ্ৰীষ্টিয়ান লোকসকলক বিশ্বাসৰ পৰা পেলাই দিয়াৰ বাবে সিদ্ধান্ত লোৱা হয়। ইয়াৰ বাবে আমি এখন বৈঠক পাতোঁ। সেই সময়ত আমাক শয়তান ৰজা লুচিফাৰে এইদৰে শিকায়, সেই খ্ৰীষ্টীয় বিশ্বাসীসকলক হঠাতে পাপত নেপেলাবা, কিন্তু প্ৰথমতে সিহঁতৰ দুৰ্বলতাক জানি লোৱা। সিহঁতৰ মনত বা গাত নলগা কাৰ্যবোৰ চাই সেই ফাকেদি তেওঁলোকৰ অন্তৰত সোমাই যাবা আৰু তেওঁবিলাকক বেয়া বেয়া চিন্তা কৰিবলৈ দিয়া, যেনে বিবিচাৰৰ মনোভাৱ, আনৰ বস্তুলৈ হাবিয়াস কৰা, চকু চৰহা, হত্যা কৰা, অহংকাৰ, খং, ৰাগ, মিছলীয়া আৰু চকুৰ অভিলাষ। এইবোৰৰ যোগেদি তেওঁবিলাকক পাপ কৰাবা। এইবোৰৰ যোগেদি তোমালোকে পবিত্ৰ আত্মাৰ দ্বাৰাই পৰিপূৰ্ণ হোৱা খ্ৰীষ্টৰ সন্তানসকলক পৰাজয় কৰিব পাৰিবা। যেতিয়া তেওঁবিলাকে পাপ কৰ্ম কৰিব তেতিয়া বাইবেল পঢ়িবলৈ এৰিব, প্ৰাৰ্থনা কৰিবলৈ শক্তি নোপোৱা যেন হ'ব, ঈশ্বৰৰ কথালৈ মন নিদিব আৰু পাহৰি যাব। তেতিয়া গোটেই পৃথিৱীৰ খ্ৰীষ্টৰ সন্তানসকলে আমাৰ ফলীয়া হ'ব। বাইবেলে কয় লুক 11:21-22 পদত, যেতিয়া কোনো এজন শক্তিশালী ব্যক্তিয়ে হাতত অস্ত্ৰ লৈ নিজ সম্পত্তিৰ পহৰা দিয়ে তেতিয়া তেওঁৰ সম্পত্তি নিৰাপদে থাকে, কিন্তু যেতিয়া তেওঁতকৈ শক্তিশালীজনে তেওঁৰ ওপৰত অধিকাৰ চলায় তেতিয়া সেই মানুহজনৰ সকলো অস্ত্ৰ এৰুৱাই সকলো সম্পত্তি কাঢ়ি লয়। বাইবেলে কয় মাৰ্ক 7:21-23 পদত, কিয়নো মানুহৰ মনৰ অন্তৰৰ পৰা বেয়া ভাৱনা, কুচিন্তা, বিবিচাৰ, চোৰ, নৰবোধ, লোভিয়া, দুষ্টতা, মিছলীয়া, মাংসিক আৰু পৰচৰ্চা, ঈৰ্ষা, অহংকাৰ আৰু মূৰ্খতাবোৰ ওলাই আহে। ই সকলোবোৰ মানুহৰ অন্তৰৰ পৰা ওলায় আৰু মানুহক অখচি কৰি পেলায়। শয়তানৰ ৰাজ্য কেনেকৈ প্ৰতিষ্ঠা হ'ল? যেতিয়া লুচিফাৰ 3 ভাগৰ 1 ভাগ
স্বৰ্গদূতক লগত লৈ ঈশ্বৰৰ ৰাজ্যৰ পৰা ওলাই আহিব লগা হয়, তেতিয়া তেওঁ স্বৰ্গ আৰু পৃথিৱীৰ মাজত নিজৰ ৰাজ্য স্থাপন কৰে আৰু লুচিফাৰে আমাৰ ঈশ্বৰৰ দৰে ৰাজসিংহাসনত বহে। তেওঁৰ সিংহাসনৰ পৰা এটা সৰু নিজৰা বৈ আহে আৰু সেইটো শয়তানৰ ৰাজ্যৰ মাজেৰে বৈ যায়। তাত এক আঁঠুমান দ পানী আছিল। শয়তানৰ ৰাজ্য সুন্দৰ সুন্দৰ ফুলৰ বাগিচাৰে সজোৱা আছিল। মই তেওঁৰ ৰাজ্যত 6-12লৈ কাৰ্যকাৰী অভিযন্তা হিচাপে আছিলোঁ। সেইবাবে মই এইবোৰৰ বিষয়ে ভালদৰে জানিছিলোঁ। যীশুৰ তেজৰ দ্বাৰা ধুই সুচি পবিত্ৰকৃত নোহোৱা এনে কিছুমান দৰ্শন আৰু ভাৱবাণীৰে পৰিপূৰ্ণ ভাৱবাদীবোৰক এই শয়তানৰ ৰাজ্যলৈ লৈ অনা হয়। কোনোৱে যদি শয়তানৰ ৰাজ্য দেখিবলৈ পায়, তেওঁ বৃদ্ধলৈকে বিশ্বাস কৰিলেও তেওঁৰ বিশ্বাস অথলে যায়। পাপত পৰি যোৱা ভাৱবাণী দিওঁতা আৰু মিছা দৰ্শন দেখিবলৈ পোৱা লোকসকলেও এই ৰাজ্যতে আহে। শয়তানৰ ৰাজ্যৰ বাওঁফালে বাদ্যযন্ত্ৰ বজোৱা এটি দল আছে। তাত খ্ৰীষ্টৰ সন্তানসকলক জগতৰ মিঠা সুৰৰ গান শুনিবলৈ দিয়া হয়। এইদৰে শয়তানৰ ৰাজ্যৰ আঁৰত বাদ্যযন্ত্ৰ বজোৱা দল আছে। কিছুমানক ভুলাবলৈ সেইবোৰ দেখুৱাই দিয়া হয়। শয়তানক নিজৰ ৰাজ্যৰ ভিতৰত এই সকলোবোৰ শিক্ষা দিয়া হয়। তেওঁবিলাকে চিনেমা শ্বুটিঙো কৰে। এই সকলোবোৰ খ্ৰীষ্টৰ সন্তানসকলক ভুলাবলৈ কৰা হয়। শয়তানৰ এই ৰাজ্যত দৰ্শন দেখা আৰু ভাৱবাণী কোৱা ভাৱবাদীবিলাকৰ বাবে বিশেষ কোঠালি আছে। সেই ঠাইৰ পৰা তেওঁবিলাকে ঈশ্বৰৰ ৰাজ্যত ওলাই যায় আৰু মানুহবিলাকক ভুলাই এই ৰাজ্যলৈ লৈ অনা হয়। যিবিলাকৰ আত্মা ভুলোৱা হয়, তেওঁবিলাকৰ আত্মা শয়তানৰ ৰাজ্যলৈ নিয়া হয় আৰু তেওঁবিলাকে মিছা ভাৱবাণী কয় আৰু মিছা দৰ্শন দিয়ে। শয়তানৰ দূতবিলাকে উৰি ফুৰিলে সিহঁতৰ পাখিৰ তলত ক'লা দাগ দেখিবলৈ পোৱা যায়, কিন্তু ঈশ্বৰৰ দূতবিলাকৰ গাত এক বিন্দু ক'লা দাগ দেখিবলৈ নেপায়। শয়তানে বিশ্বাসীসকলক প্ৰাৰ্থনাত বাধা দিবলৈ চেষ্টা কৰে। যেতিয়া খ্ৰীষ্টানসকলে পাপ কৰ্ম কৰে, তেতিয়া সিহঁতৰ প্ৰাৰ্থনা আধা বাটতে শয়তানে ধৰি ৰাখে। কিন্তু ধাৰ্মিকসকলৰ প্ৰাৰ্থনা বন্দুকৰ গুলীৰ দৰে ঈশ্বৰৰ ওচৰলৈ গৈ পায়। ধাৰ্মিকসকলৰ প্ৰাৰ্থনা শয়তানৰ বাবে চিন্তনীয় বিষয় হয়, কিয়নো ঈশ্বৰে ধাৰ্মিকসকলৰ প্ৰাৰ্থনা শুনে। যেতিয়া মোক পৃথিৱীৰ ফালে চাবলৈ সুযোগ দিয়ে, তেতিয়া মই জগতৰ খ্ৰীষ্টীয় বিশ্বাসীসকলক দেখি মই মনত দুখ পাইছিলোঁ। শয়তানে পবিত্ৰ আত্মাৰ দ্বাৰা পৰিপূৰ্ণ হোৱা খ্ৰীষ্ট বিশ্বাসীসকলৰ লগত যুদ্ধ কৰে। তেওঁ আত্মা নথকা খ্ৰীষ্ট বিশ্বাসীসকলৰ লগত যুদ্ধ নকৰে, কাৰণ তেওঁবিলাকে শয়তানৰ হয়। শয়তানৰ কাৰ্যৰ ভাৰ এৰি পলোৱা। যেতিয়া মই নাগালেণ্ডৰ ৰাজ্যত পূব ৰাজ্যৰ চিপাহী কামাণ্ডাৰ হৈ আছিলোঁ, সেই সময়ত মই শয়তান ৰজাক এইদৰে কোৱা শুনিছিলোঁ, আমি প্ৰথমে আমাৰ শৰীৰত 666 নম্বৰটো চাপ মাৰি লওঁ আৰু ইয়াৰ পিছত আমি জগতৰ সকলো মানুহৰ গাত এই চাপ মাৰিম। এইদৰে কোৱাৰ পিছত তেওঁবিলাকে নিজৰ নিজৰ কপালত আৰু সোঁ হাতত চাপ মাৰি লয়। সেই সময়ত মই মোৰ জীৱনটোক লৈ ভাবিলোঁ, মই এজন খ্ৰীষ্টৰ সন্তান হওঁ, মই ঈশ্বৰলৈ ভয় কৰোঁ, সেয়ে মই এই চাপ নলওঁ। ইয়াৰ পিছত মই মোৰ সকলো পিন্ধা সাজ পোছাক জোতা সলকাই থৈ কামাণ্ডাৰৰ পদ এৰি পলাই আহোঁ। শয়তানে আকৌ উভতাই লৈ যোৱা। মই শয়তানৰ কাৰ্যৰ পৰা পলাই আহি ঈশ্বৰৰ চৰণত মই থাকিব বিচাৰিলোঁ। মই ডেকা বয়সৰ হ'লেও জগতৰ সকলো অভিলাষ এৰি ঈশ্বৰৰ লগত থাকিবলৈ ইচ্ছা কৰিছিলোঁ। মই সদায় বাইবেল পঢ়িছিলোঁ আৰু প্ৰাৰ্থনাও কৰিছিলোঁ, কিন্তু মোৰ অন্তৰত পাপৰ প্ৰতি অনুতাপেৰে ক্ৰন্দন কৰিবলৈ ইচ্ছা নাছিল আৰু প্ৰভু যীশুত নতুন জন্মৰ প্ৰতি কোনো অভিজ্ঞতা নাছিল। এনেকৈ থাকোঁতে এদিনাখন শয়তানৰ ৰাজ্যৰ পৰা মোৰ ওচৰলৈ এখন সোণৰ জখলা নামি আহিল। শয়তানৰ ৰাজ্য মিছলীয়াৰ ৰাজ্য। শয়তানৰ দূতবিলাকে ঈশ্বৰৰ দূতবিলাকৰ দৰে ওলাই আহি মোক শয়তানৰ ৰাজ্যলৈ ঘূৰাই লৈ যায়। শয়তানৰ ৰাজ্যত মোক আনন্দ উল্লাসেৰে লৈ যায় আৰু কেইদিনমানৰ পিছত মোক ঘৰত উভতাই থৈ যায়। সেই সময়ত মোক শয়তানৰ ৰাজ্যলৈ যে লৈ যোৱা হৈছিল তাক মই গম পোৱা নাছিলোঁ। মই ভাবিছিলোঁ ঈশ্বৰহে মোক স্বৰ্গ ৰাজ্যত লৈ গৈছিল। সেইবাবে মই ভাবিছিলোঁ যে এজন মানুহ ইমান সহজে কেনেকৈ স্বৰ্গ ৰাজ্যত প্ৰৱেশ কৰিব পাৰে। পিছলৈ সিহঁতে মোৰ তেজত আৰু কাণত টেলিফোন লাইন সংযোগ কৰি দিছিল। সিহঁতে মোক নিবলৈ নিজে অহা নাছিল। মোক সিহঁতে টেলিফোন যোগে মাতিছিল আৰু সোণৰ জখলা পঠাই দিছিল। তেতিয়া মই টেলিফোনত উত্তৰ দি কৈছিলোঁ, যদি তোমালোকে মোক লৈ যাবলৈ 2জন দূত পঠাই নিদিয়া, তেনেহ'লে মই নেযাওঁ। তেতিয়া চকুৰ এক পলকতে 2জন দূত ওলাল আৰু মই সিহঁতৰ লগত আনন্দ মনেৰে গুচি যাওঁ। এনেবোৰ ঘটনা বহুদিনলৈ চলি আছিল। তেতিয়ালৈকে মই এইবোৰ শয়তানৰ কাৰ্য বুলি জনা নাছিলোঁ। কিন্তু এদিন মই সিহঁতক এনে কথা কোৱা শুনিলোঁ, এতিয়া আমি গোটেই জগতক ভ্ৰান্তিত জন্মাম। তেতিয়াহে মই এইখন
ঈশ্বৰৰ ৰাজ্য নহয় শয়তানৰহে ৰাজ্য বুলি গম পালোঁ। তেতিয়া মই আকৌ শয়তানৰ ৰাজ্যৰ পৰা পলাই আহোঁ। শয়তানৰ UNOত মই ৮ম বাৰৰ বাবে কেবিনেট মেম্বাৰ হৈ আছিলোঁ। তৃতীয়বাৰৰ বাবে শয়তানে মোক তেওঁৰ নিজৰ ৰাজ্যলৈ লৈ যায় আৰু কয় তেওঁ মোক দুগুণ পদোন্নতি কৰিব আৰু এজন শক্তিশালী কেপ্টেইন বনাব। তাৰ জৰিয়তে মই যি ইচ্ছা তাকেই কৰিব পাৰিম। মাথো ইয়াৰ বাবে মই তেওঁবিলাকৰ ওচৰত নিজক সমৰ্পণ কৰিব লাগে আৰু তেওঁলোকে মোক সমৰ্পণ কৰাবলৈ চেষ্টা চলায়। মোৰ ঈশ্বৰৰ প্ৰতি হাবিয়াস হোৱা বাবে তেওঁলোকে মোক একো ক্ষতি কৰিব পৰা নাছিল। তেতিয়া তেওঁলোকে এজন চিপাহীক মোলৈ গুলিয়াবলৈ দিয়াত মই সেই চিপাহীৰ লগত যুদ্ধ কৰিব লগা হ'ল আৰু সেই সময়তে শয়তানে মোৰ অন্তৰত প্ৰৱেশ কৰে। এই ঘটনাৰ পাছতো মই ঈশ্বৰক এৰিবলৈ ইচ্ছা কৰা নাছিলোঁ। মই সদায় ঈশ্বৰৰ প্ৰশংসা কৰি আছিলোঁ আৰু তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰি আছিলোঁ। কিন্তু শয়তানৰ আত্মা মোৰ অন্তৰত সোমাই থকাৰ বাবে মই শয়তানৰ কামতহে কৰিবলৈ ইচ্ছা কৰিছিলোঁ। এইদৰে মই শয়তানৰ হৈ কাম কৰি ৮ম বাৰলৈ কেবিনেট মেম্বাৰ হৈ থাকোঁ। মোক বাছি লোৱাৰ একমাত্ৰ উদ্দেশ্য আছিল খ্ৰীষ্টিয়ানসকলক শাস্তি দিয়া আৰু তেওঁবিলাকক ঈশ্বৰৰ কাম কৰাত বাধা দিয়া আৰু পালকসকলক ভুলকৈ বাইবেলৰ শাস্ত্ৰ বুজাই দিয়া। এইদৰে গোটেই জগতত আমি ঘূৰি ফুৰিছিলোঁ আৰু জগতৰ চাৰি চকুত থৈ দিয়া বিধি নিয়মমতে কামবোৰ চলিছেনে নাই তাকে চাই ফুৰিছিলোঁ। যেতিয়া আমি এইদৰে ঘূৰি ফুৰিছিলোঁ তেতিয়া সেই সময়ত মই অইন চিপাহীবোৰৰ লগত আগুৱাই যাব পৰা নাছিলোঁ। কেতিয়াবা যেন কোনো এক শক্তিয়ে মোক ধৰি ৰখা যেন অনুভৱ কৰিছিলোঁ। সেই সময়ত মেঘে মোৰ বাট ঢাকি ধৰে আৰু প্ৰভুৰ আত্মাই মোক এইদৰে সোধে, তুমি কলৈ যাব বিচাৰিছা? তুমি জগতলৈ ঘূৰি যোৱা আৰু পৃথিৱীত তোমাৰ বাবে জীৱন দান দিয়া প্ৰভু যীশুৰ সম্বন্ধে সাক্ষী দিয়া। মই এই কথাষাৰ সময়ে সময়ে 7 বাৰলৈকে শুনিছিলোঁ। ঈশ্বৰে যেতিয়া মোৰ লগত কথা বতৰা হৈছিল তেতিয়া মই ঈশ্বৰৰ ৰাজ্য দেখিবলৈ পাইছিলোঁ। ঈশ্বৰৰ ৰাজ্য দেখাৰ পিছত মই শয়তানৰ ৰাজ্যক সেউজীয়া বৰণৰ বুলি জানিব পাৰিছিলোঁ। কিন্তু মই শূন্যতেই শয়তানৰ ৰাজ্যত আছিলোঁ আৰু সেই ঠাইৰ পৰা জগতখন কেনেকৈ চলাই লৈ যাব লাগে ইয়াৰ বাবে পৰিকল্পনা কৰিছিলোঁ। প্ৰিয় বন্ধুসকল, এই ভিডিঅ'টোৰ পাৰ্ট 2 ডিছক্ৰিপশ্যনত দিয়া আছে।